So yes, এফালে আছে মিষ্টাৰ পাত্ৰী। নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু সঁচাকৈ কৈছোঁ মানে সদায় সেই ৰাস্তাতে অহা যোৱা কৰোঁ ৰাতিপুৱা পিছবেলা বিশেষকৈ মই বাৰু দিন মই কাৰণ মই ঘৰতে আছোঁ ন সি বাৰু কালি আহিছে কেপাচিটিৰ পৰা চ' সদায় অহা যোৱা হয় কিন্তু আজি মানে মই মন কৰিছোঁ সঁচাকৈ কৈছোঁ আজি বহুত হেপী হৈছোঁ মানে এটা বস্তু দেখি পেলাই মানে য়েছ মানে 2021 চনৰ পৰা এতিয়া মানে 4 বছৰ to 5 বছৰ এই 25 চনৰ আগষ্ট মাহত 5 বছৰ হ'ব 5 বছৰ মানে ফলাফল আজি পাইছো মানে আমি মানে যিটো বিছনত আচলতে আমি কামটো কৰিছিলো আমি দুটা আছিলো লগত আৰু দুজন মান আছে আপোনালোকক মই কৈ দিম বাৰু সো আজি বহুত ভাল লাগিছে মানে আজি অলপ আগতে 1 ঘণ্টা 2 ঘণ্টা আগত মানে যেতিয়া নাইমৰ পৰা আহি গৈ আছিলগে টমটমত এতিয়া দেখিছো ও মাই গড আমি গমেই নাপাওঁচোন আচলতে ধুনীয়াকৈ আপোনালোকক দেখাম আচলতে আমি 5 বছৰ উইথ কি কাৰণে আচলতে আমি কৰিছিলো আৰু কষ্ট কৰিছিলো কৈ দিছো এয়া হৈছে আমাৰ জামুগুৰি ৰাস্তা এইফালে বগাপাৰা মানে ধলপুৰ পৰা আহে এইফালে জামুগুৰি আৰু আপোনালোকে চাগে মনত আছেই চাগে হয় নাই আমি এটা কাম কৰিছো 2021 চনৰ আগষ্ট মাহত 15 আগষ্ট দিনা কৰিছিলো তাৰ মানে প্ৰতি সপ্তাহৰ মূৰে কৰিছিলো আৰু হেইটোৱে হৈছে 1 2 3 ও মাই গড হাজাৰ ফুল আচলতে আমি হাজাৰ গছ ৰুইছিলো ইয়াত টোটাল 20 জোপা মান হ'ব আৰু সোণাৰো 3 জোপা আছিলে সোণাৰো 3 জোপাটো অকমান আগত আছিলে কেইজোপা হৈছেগে মই বাৰু মাজে হিচাপ কৰো কিন্তু সঁচাই কৈছো ইয়াৰ মই ৰিয়েলি কৈছো মই মিছা কোৱা নাই মই ভিডিঅ' বনামছো সেইকাৰণে মিছা কৈছো তেনেকুৱা নহয় ৰিয়েলি কৈছো মই আজি ফাৰ্ষ্ট দেখিছো 2 ঘণ্টা আগত মই দেখিছো যে এনেকা ফুল ফুলি আছে আৰু আহি মাক কৈছো লগতে মিষ্টাৰ পাটৰ কৈছোগে আমি ৰোৱা গছ ফুল ফুলিলে আচলতে আমি কৈছিলো দেই কিছুমানে কৈছিলে হাজাৰ গছ আচলতে ফুল ফুলিবলৈ বহুত বছৰ লাগে আৰু তেতিয়া আমি কৈছিলো যেতিয়া ফুল ফুলিব আমি তেতিয়া বিয়া পাতিম বুলি ফুল আগতীয়াকে ফুলিলে তোৰ নাই এতিয়া আৰু তোৰটো বয়স হৈছে বয়স মানে কি এতিয়া তাত ৰোমাঞ্চকৰ কাহিনী সৃষ্টি হ'ব লাগিব ন আৰু আচলতে আমি কোনটো জেগা চাই পেলাই ৰুইছিলো গম পাইছেনে এই কাছিকটা যে বিপুৰা যোৱাৰ ৰাস্তাত যেতিয়া আমি দুটা যাওঁ তেতিয়া ভাবো দেই আমাৰ বগাপাত মানে সেইটো জেগা ভাল লাগিব ন যেতিয়া নেকি গছ হ'ব মানে ডাঙৰ গছ মানে যেতিয়া নেকি হাজাৰ ফুলিব সোণাৰো ফুলিব আৰু ইফালে কৃষ্ণচূড়া বা দুজোপা ৰুইছে আমাৰ ছাৰ এজনে আৰু তেতিয়া আমি ভাবিছিলো যিমান যি হ'লেও আমি কিবা এটা দি থৈ যাওঁ এৰিয়াটো যিমান যি হ'লে যেতিয়া নেকি গছবোৰ ফুলিব এইফালৰ পৰা যাতে ল'ৰা ছোৱালী মানে বহুত দূৰৰ পৰা আহি হ'লেও ফটো মাৰিব লাগিব সেইটো আমাৰ সপোন আছিলে আৰু লাহে লাহে সপোন দিতকত গৈছে আমি আজি আছো কাইলৈ আছো ইয়া নাই ক'ব নোৱাৰি কিন্তু ফুল ফুলিব আৰম্ভ ধৰিছে ইয়াত এজোপা ৰুইছিলো এইফালে এজোপা ৰুইছিলো ইয়াতো ডাঙৰ হ'ব লাগে এইটো গম পোৱা নাই সেইজোপা দিছ ওৱান আপোনাক দেখাই দিছো এই আৰু এবছৰ লাগিব চাগে সেইজোপা ভাল লাগিব সেইজোপা সেইটোতো ইমান ভাল লাগিছে নহয় মই আজি দেখিয়ে মাক কৈছোগে মিষ্টাৰ পাটৰ কৈছোগে নানীক কৈছোগে যে আমি ৰোৱা ফুল ফুলিছে আৰু মানে হাজাৰ গছ আৰু এইফালে আছিলে এইফালে এইজোপা আছিলে আৰু এইফালে মই 4-5 জোপা আছিলো আৰু এইজোপা এই কিন্তু ফুল এইটো ফুলিছে এপাহ ফুলিছে এইজোপা দিছ ওৱান এইটো আপোনালোকে চাগে নেদেখিবই চাগে মানে ইয়াৰ পৰা একদম ওপৰত আছে ফুলিছে এইটো ফুলিছে আৰু আগলে 2-3 জোপা আছে মানে ইয়াতে এজোপা ৰাখিব লাগিছিলে এই এৰিয়াত আৰু ওখ হ'লে একদম বঢ়িয়া লাগে মজা লাগিব এই সোণাৰো নি এইটো সোণাৰো নহয় ন কিন্তু ইয়াতে ৰুইছিলো এইটো সোণাৰোৱে হ'ব টাইট হয় দেই আৰু ইমান ডাঙৰ নহয় আৰু এইফালে ক'ত ৰুইছিল আৰু এইফালে ৰুইছিলো ন সোণাৰো কৃষ্ণচূড়া আৰু হাজাৰ গছ যেতিয়া নেকি কৃষ্ণ আৰু ৰাধাচূড়া যেতিয়া নেকি একেলগে ফুলিব মাই গড আৰু ৰিয়েলি ভাল লাগিছে দেই লগতে আমাৰ লগত আছে মই মিষ্টাৰ পাটৰ আছিলে মনমোহন আছিলে মই বাৰু স্ক্ৰীণত বাৰু ফটো মৰা এইজোপাৰ ফটো মই আপোনালোকক দিম বাৰু স্ক্ৰীণত দি দিম 21 চনৰ য়েছ দি দিম আপোনালোকক স্ক্ৰীণত দি দিম লগতে মাইনা আছিলে মাধৱ আছিলে টেণ্ডৰ আছিলে পোৱাবৰ আছিলে আৰু য়েছ আৰু আমাৰ বা আছিলে আচলতে ফাইনেন্সিয়েল অলপ হেল্প কৰিছিলে শুনিবা আছিলে চ' সঁচাকে গাইজ ফুলিব আৰম্ভ হৈছে